হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ আগত আমাৰ অলপমান পথাৰখন দেখুৱাবলৈ লৈ গৈছোঁ। আপোনালোকে চাই থাকিব। এয়া হৈছে আমাৰ কঠীয়াতলি। ইয়াত আহিলে মনটো বিৰাট ভাল লাগে। কঠীয়াবোৰ ইমান ধুনীয়া হৈছে, চালে চায়ে থাকিব মন যায়। এয়া চাওক। সৌৱা হৈছে আমাৰ পথাৰখন। ইয়াতে সকলোৱে খেতি কৰে। ইমান ধুনীয়া জেগাবোৰ। প্ৰায়ভাগ কঠীয়া এতিয়া শেষেই হৈ গৈছে আৰু। ইয়াতে খুব ধুনীয়া এটা পৰিৱেশ হয়। ইয়ালৈ মই কেতিয়াবা আহোঁ, পথাৰখিনি চাবলৈ আহোঁ, কঠীয়াবোৰো চাবলৈ আহোঁ। মনটো বিৰাট ভাল লাগে ইয়ালৈ আহিলে মানে। এয়া হৈছে আমাৰ কঠীয়াতলি, লগতে ধাননি পথাৰো একেলগে। পৰিৱেশটো বিৰাট ধুনীয়া হৈ থাকে। আমাৰ পথাৰখনৰ এটা মেইন কাৰণ কি আছে জানেনে? সৌৱা চাওক, চাৰিওফালে ইমান ধুনীয়া পাহাৰ দেখা পায়। গোটেইখিনি পাহাৰে পাহাৰ, মানে চালে চায়ে থাকিব মন যায়, ইমানেই ধুনীয়া এটা পৰিৱেশ হয়। সৌৱা চাওক, দাদাহঁতে কঠীয়া তুলি আছে। এয়া চাওক কঠীয়াবোৰ। প্ৰায়ভাগ চব ডাঙৰে হৈ গ'ল এতিয়া। এয়া চাওক, এয়া হৈছে আমাৰ পথাৰ। ইমান ধুনীয়াকৈ চবেই ধান ৰুই আছে। এয়া প্ৰায়ভাগ ধান ৰোৱা হৈয়ে গৈছে আৰু। এইকেইদিন বৰষুণো খুব দি আছে, ধান ৰুবলৈও খুব ভাল হৈ আছে। বিৰাট এটা ধুনীয়া পৰিৱেশ। এইকেইদিন বৰষুণ দিয়াৰ কাৰণে ভালেই হ'ল, কাৰণ ধানখিনি ৰুবলৈও খুব ভাল হ'ল এতিয়া। এয়া গোটেইখিনি হৈ গ'ল আৰু অলপমান বাকী আছে। সেইখিনিও হৈ যাব এইকেইদিনতে। একদম মাটিখিনিও বৰ ভাল হৈছে ধান ৰুবলৈ এতিয়া। আমাৰ গাঁৱৰ পৰা মানে পথাৰখন বেছি দূৰ নহয়, ওচৰতে হয়, অলপমান গ'লেই পায়। এইকেইদিন ইমানেই বৰষুণ দিলে, গোটেই মানে পথাৰত পানী হ'ল। ভালেই হ'ল মানে, ধানখিনি ৰুবলৈতো বিৰাটেই ভাল হ'ল। এতিয়া ক'ৰবাত মাছো ওলাইছে। তাকে সেইবাবে ময়ো চাবলৈ আহিলোঁ। চাৰিওফালে মানে গোটেইখিনি পানী আছে, ইয়াত বহুত বেছি পানী আছিলে, এতিয়া অলপ শুকাই গৈছে।
যেনেকৈ এইকেইদিন ইমান বৰষুণ দিছিলে তেনেকৈ সিমানেই ৰ'দো দিছে। চাওক কিমান যে ৰ'দ পৰিছে। এতিয়া চাৰিওফালে ধান ৰোৱাটো হৈয়ে গ'ল। গোটেই পথাৰ এতিয়া ধাননি পথাৰে ভৰ্তি হৈ গ'ল। এয়া চাওক। এয়া হৈছে আমাৰ গাঁৱৰ ওচৰৰে কিছুমান জেগাত মানে থাকি গৈছিলে, সেয়া অকণমান বাকী আছে। যিহেতু এইকেইদিন বৰষুণ দি দিলে এতিয়া ধুনীয়াকৈ কমপ্লিট হৈ যাব আৰু এয়াই আৰু। এয়াই হৈছে আমাৰ গাঁৱৰ পথাৰ।